এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেল অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকক সকলোৰে ভাল আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে সেইসকলে মোৰ চেনেললৈ স্বাগতম মই এতিয়া ওলালোঁ মানে বৰ্তাৰ লগত এফালে যাওঁ আৰু খুৰা ছোৱালীজনী যাব মানে বৰ্তাই লগ ধৰিছে সেইটো কাৰণে সোনকালে আজি ৰাতিপুৱা সোনকালে উঠি মেলি এতিয়া ৰেডি হৈ ল'লোঁ আৰু এতিয়া যাওঁ আৰু ওলাইছোঁ আপোনালোকক মই দেখুৱাম অলপ যিমানকণ কি পাৰোঁ নাজানো আপোনালোকে চাই থাকিব ব্লগটো শেষলৈকে ঠিক আছে এতিয়া মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব এতিয়া আমি পাই গ'লোহি যোৰহাট প্ৰেছ ক্লাবত আমি এতিয়া বহি আছোঁ মানুহ এতিয়ালৈকে অহা নাই আমি দুইজনীয়ে বহি আছিলোঁ তাৰপিছত এয়া মিটিং আৰম্ভ হৈ গ'ল আমি শুনি আছোঁ আৰু এয়া মানুহ এজনকৈ গোট খাইছে বৰ্তা বহি আছে মিটিং শেষ হ'ল আমি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ভণ্টিয়ে যে ফটো উঠাত পুৰা বিজি আৰু মই কি কৰিম বহি অকণমান ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আজি বতৰটো খুবেই বেয়া অলপ আগত ইমান বৰষুণ দি আছিলে আৰু এতিয়া বৰ্তা ৰৈছে মানে চিলিণ্ডাৰ আনিবলৈ আছে সেইটো কাৰণে অকণমান গাড়ীখন ৰখাইছে আমি আৰু কি কৰিম ভণ্টিয়ে মই গোটেই ফটো উঠাত মানে দুইজনীয়ে ফটো উঠাত বিজি হৈ আছিলোঁ আৰু এতিয়া বৰ্তাই চিলিণ্ডাৰ লৈ হৈ গ'ল আমি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ভণ্টিয়ে বস্তু এটা কিনিবৰ কাৰণে দোকানত সোমাইছিলে আৰু এইটো ল'লোঁ এতিয়া আকৌ গাড়ীত উঠিবলৈ গৈ আছোঁ ঘৰ আহি অলপ আগত পালোঁহি কাপোৰ চাপোৰ চেঞ্জ কৰি অলপ বহি লৈছোঁ আৰু আজি যাম নামঘৰত মানে আখৰাৰ প্ৰেক্টিচ আখৰা চলি মানে আখৰা হৈ আছে আৰু তাত আমাৰ আজি চাহ খুৱাব সকলোৰে খোৱালে কিন্তু আজি আমাৰ পাল পৰিছে যিহেতু ভাইটি কৃষ্ণ লৈছে তাত আৰু আমি যাম মা যাব আৰু ভাইটিটো যাবই খুৰাটো ছোৱালীজনীকো লগ ধৰিছোঁ মই সেইটো যাব আৰু আপোনালোককো দেখুৱাম বাৰু আখৰা কেনেকুৱা ধৰণৰ চলি আছে ঠিক আছে মই আপোনালোকক সন্ধিয়া লগ পাই আছোঁ আৰু মই এতিয়া ৰেডি হৈ ল'লোঁ আৰু মা ওলাইছে আৰু এয়া মা ওলাই আছে আৰু এতিয়া যাম আৰু আপোনালোকক নামঘৰত গৈ লগ পাই আছোঁ আৰু সকলোবোৰ পৰিৱেশ আপোনালোকে দেখুৱাম মই এতিয়া নামঘৰ আহি পালোঁহি আৰু ভকত কেইজনমান গোট খাইছেহি আৰু আজি যিহেতু নামঘৰত শৰাই আছে এনেই আখৰাত মানুহ মানে যিকেইজনে কৰে সেইকেইজনেহে গোট খাই ইমান বেছি নাহে আজি যিহেতু শৰাই আছে সেইটো কাৰণে ভকতসকল আহিছে আৰু আমি অকণমান দেৰিকৈহে পালোঁহি আৰু এয়া ষ্টাৰ্ট হৈছে আৰু লাহে লাহে এজনকৈ যিহেতু গোট খাইছে এই ভাৱৰীয়া আৰু মই এয়া বহি অকণমান ভিডিঅ' কৰি ৰাখিছোঁ আৰু এতিয়া ভণ্টিয়ে মই চাহ বনাবলৈ আহিছোঁ আৰু ভকতসকলৰ বাবে আমি দুইজনীয়ে জুই ধৰাত পূৰা বিজি আৰু জুই নজ্বলে ইমান দেৰি লাগিলে জুই জ্বলোতে বহুত কষ্ট হ'ল আৰু আজি যিহেতু বৰষুণ দিছিলে সেইকাৰণে মাটিডোখৰ অকণমান সেমেকি আছে জুই ধৰা অকণমান দেৰি হ'ল আমি দুইজনীয়ে লাগিছোঁ আৰু ভকতসকলক চাহ দিমগৈ আৰু কালি মোৰ ভিডিঅ'টো সম্পূৰ্ণ নহ'লে সেইটো কাৰণে ভাবিলোঁ আজি ষ্টাৰ্ট কৰি দিওঁ কালি নামঘৰৰ পৰা বহুত দেৰিয়ে হৈ গ'ল আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ বহুত ভাগৰ লাগিলে আজি সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া মই ওলাই লৈছোঁ কাৰণ মই পেহীহঁতৰ ঘৰলৈ যাম পেহী আজি বাৰ্থডে সৰু সুৰাকৈ অকণ পাতিছে আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ ঠিক আছে এতিয়া মই পেহীহঁতৰ ঘৰলৈ গৈ আপোনালোকক লগ পাইছোঁ হঠাতে এটি
মন বাগৰা উলাহত মই আপোন পাহৰা কত আশা জাগি উঠে তোমাক দেখিলে কেন হয় নজনা আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব